साख्रि अरायथा खालामनाय आरो समान खामानि समान मोनथाय मोननांगौनि दाबिजों देहा मावफारियाफोरनि गोख्रों सोमावसारनाय। रायजोनाङै दाब दाब जायगाफोराव सोमावसारनायजों लोगोसे दतमा रायजोआरि सावस्रि मिरुआवबो धरना हाबाफारि लादों देहा मावफारियाफोरा। मख'नाय जायोदि नेशनेल हेल्थ मिशन मावथांखिनि सिङाव टिका महरै खामानि मावनाय देहा फाहामगिरिनिफ्राय लानानै ANM, GNM आरो नार्सफोरा गावसिनि मोननांगौ मोनथायनि दाबिफोरखौ लानानै थांनाय 4 मार्चनिफ्राय हादरनाङै सोमावसारगासिनो थादों। बेबायदिनो हादरनाङै आरो रायजोनाङै सोमावसारनाय हाबाफारि लानाय बायदिनो क'क्राझार जिल्लानि सिङाव थानाय दतमा रायजोआरि सावस्रि मिरुआवबो सानथामनि हाबाफारिजों खामानि दोनथ'नानै गावसिनि मोननांगौ मोनथायनि दाबिफोरखौ मावफुंनांगौनि थाखाय धरना हाबाफारि लादों देहा मावफारियाफोरा। थांनाय 4 मार्चनिफ्राय जागायनानै दिनै 6 मार्चसिम दतमा रायजोआरि सावस्रि मिरुनि बेंखनाव थानाय गुबुन गुबुन स्टेट डिस्पेन्सारिनिफ्राय गोबां डक्टर, नार्स, ANM, GNM आरो आखायाव प्लेकार्ड लानानै सोमावसारो। सोमावसारनायनि गेजेरजों गावसिनि साख्रिखौ अरायथा खालामनाय सरकारि मावफारियाफोरजों समान खामानि मावनांगौनि थाखाय गावसिनि दान बान्थाखौबो समान खालामनानै होनांगौनि थाखाय आसाम सरकारनिसिम गोख्रों दाबि खालामो नेशनेल हेल्थ मिशन मावथांखिनि सिङाव टिका महरै खामानि मावनाय देहा मावफारियाफोरा। लोगोसे गावसिनि दाबिफोरखौ मावफुंनानै होआगौमानि बेबायदि खामानि दोनथ'नानै सोमावसारनाय हाबाफारिखौ गोख्रोंनिफ्राय गोख्रोंसिन लांबाय थागोन होननानै फोरमायो झारबारि स्टेट डिस्पेन्सारिनि देहा फाहामगिरि डक्टर अमित रावआ। मैं डक्टर अमित राव MOIC झारबारि SD। तो সকলোকে মই লগত লৈ পেলাই এটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ এটা দাবী আছিলে আপোনাৰ 25 ফেব্ৰুৱাৰী 2025 আমি টু দ্য মিছন ডাইৰেক্টৰ, টু দ্য অনাৰেবল CM অফ আসাম, টু দ্য জইণ্ট ছেক্ৰেটাৰী, টু দ্য কমিছনাৰ ছেক্ৰেটাৰী চবলৈকে আমি এই কপিটো দিছোঁ। আমাৰ দাবীটো এইটোৱে যে যিহেতু আমি আজি প্ৰায় যেতিয়াৰ পৰা NHM ষ্টাৰ্ট হৈছে এতিয়ালৈকে আমি আণ্ডাৰ কণ্ট্ৰেকচুৱেল বেচিছত চাকৰি কৰি আছোঁ। তো কণ্ট্ৰেকচুৱেল বেচিছত আমি কিছুমান বস্তু যেনেকৈ আমাৰ যিবিলাক হেল্থ বেনিফিটেই হওক বা গ্ৰেচুইটিয়ে হওক বা ইকুৱেল পে পেঞ্চন এইবিলাক নাপাওঁ। তা আজি মোটামুটি আজি ইমান দিনৰ পৰা আমি চাকৰি কৰাৰ পিছতো আমি যোনটো চেলাৰী পাব লাগে সিমানখিনি আমি নাপাওঁ। আমাৰ দাবী গভৰ্ণমেণ্ট অফ আসামলৈকে এইখিনি মানে যে আপোনাৰ যিবিলাক আমি এতিয়ালৈকে আমাৰ NHM এমপ্লয় যিবিলাক কণ্ট্ৰেকচুৱেল কৰি আছে ইহঁতক ৰেগুলাৰাইজ কৰি দিব লাগে। কেনেকৈ যিহেতু আমি ৰেগুলাৰ চাকৰি কৰা মানুহৰ নিচিনাই কাম ছেম কৰিয়ে আছোঁ। কেনেকৈ আজি যোনটো যিকোনো এটা হস্পিটেলত আপোনাৰ ৰেগুলাৰ চাকৰি কৰা মানুহে যিখিনিমান কাম কৰিব লাগে এতিয়া 24/7 ছাৰ্ভিচেই হওক বা মেডিকেল OPD ছাৰ্ভিচেই হওক, ডেলিভাৰী ছাৰ্ভিচেই হওক, ইমিউনাইজেশ্যন যেনেকৈ আমাৰ ANM বাইদেউকেইটাই ইমিউনাইজেশ্যন ছাৰ্ভিচেই হওক, ইচ এণ্ড এভৰি ছাৰ্ভিচ উই আৰ ডেলিভাৰিং দ্য ছেম। এনেকুৱা একো কি নাই যে আমি NHM বুলি পেলাই আমি NHM বুলি পেলাই যে কিবা এটা বস্তু যে আমি কৰিব নালাগে সেনেকুৱা নহয়, চব বস্তু ছেম কৰি আছোঁ। তো সেইটোৰ কাৰণে আমাৰ এই দাবীটো আজি নহয়, আজিৰ পৰা মানে মাল্টিপল টাইমছ আমি মানে গভৰ্ণমেণ্ট অফ আসামলৈকে এই দাবীটো আমি জনাইছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কোনো কি পোৱা নাই, আমি ফলাফল পোৱা নাই। তো এইটো এইবাৰ আমাৰ অল আসাম যোনটো হেল্থ টেকনিকেল এণ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে তাৰ পৰা আকৌ আমি এটা দাবী জনাইছোঁ যে আমাৰ এই ৰেগুলাৰাইজ চাকৰিটো কৰি দিব লাগে। তাৰপিছত আপোনাৰ নেক্সট আপোনাৰ দাবীটো হ'ল আপোনাৰ যেনেকৈ আমাৰ এতিয়া 8 পে কমিশ্যনৰ আহিবলৈ হৈছে টাইমটো, কিন্তু আপোনাৰ যোনটো চেলাৰীটো এতিয়া ৰেগুলাৰ চাকৰি মানুহে যোনটো চেলাৰী পায় সেইটো 7 পে কমিশ্যনৰ পাই আছে। তো আমাৰ যোনটো চাকৰি যোনটো দৰমাটো সেইটো আপোনাৰ 7 পে কমিশ্যনলৈকে ইকুৱেল কৰি দিব লাগে, তো ইকুৱেল চেলাৰী আমি পাব লাগে। আৰু 3 নম্বৰ দাবীটো আমাৰ এইটোৱে হয় যে সুপ্ৰিম কোৰ্টে 2013 এটা ভাৰ্ডিক্ট দিছিলে যে ইকুৱেল ৱাৰ্ক ইকুৱেল পে বুলি পেলাই। তো সেই মতে আমি যেনেকৈ আমাৰ আজি যোনটো ৰেগুলাৰ চাকৰি কৰা মানুহে যেনেকৈ আপোনাৰ গ্ৰেচুইটি পায়, লিভ পলিচি পায়, পেঞ্চন স্কিম পায়, ডেথ বেনিফিট পায়, হেল্থ ইঞ্চুৰেঞ্চ পায়, বেংক লোন ফেচিলিটি পায়, তো এইবিলাক গোটেইখিনি ফেচিলিটিৰ পৰা আমি এতিয়ালৈকে একো ফেচিলিটি নাপাওঁ। তো আমাৰ দাবীটো এইটোৱে হয় যে আমাৰ যেনেকৈ যেনেকৈ আপোনাৰ ৰেগুলাৰ চাকৰি মানুহে যেনেকৈ এইবিলাক পাই আছে তো আমাকো এইবিলাক হেল্থ ফেচিলিটিকেইটা আমি দিব লাগে। তো আমাৰ নেক্সট আৰু এটা কথা এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যেনেকৈ আমি এইটো মেমৰেণ্ডামটো আমি মিছন ডাইৰেক্টৰ আৰু অনাৰেবল CM আসামলৈকে লিখি দিছিলোঁ। তো এই মেমৰেণ্ডাম অনুযায়ী আমাৰ কোনো ধৰণৰ এতিয়া ধৰণৰ কোনো আনচাৰ পোৱা নাই। সেইটোৰ কাৰণে আমি যোৱাকালি, আজি আৰু অহাকালি আমি ষ্ট্ৰাইক কৰি ৰাখিছোঁ
ইমাৰ্জেঞ্চি ছাৰ্ভিচ গোটেইখিনি চলি আছে, এনেকুৱা নহয় যে আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ ডেলিভাৰী কৰা নাই। ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে যেনেকৈ আপোনাৰ ডেলিভাৰীয়ে হওক বা এক্সিডেণ্টেল ইমাৰ্জেঞ্চিয়ে হওক সেইবিলাক আমাৰ চলি আছে, কিন্তু যিবিলাক OPD ছাৰ্ভিচেই হওক, ইমিউনাইজেশ্যন হওক, যেনেকৈ আজি ৱেডনেছডে হয়, ৱেডনেছডেৰ দিনা আমাৰ অল আছামত হেল্থ ডে ইমিউনাইজেশ্যন ডে বুলি পেলাই মাতা হয়। তো সেই ইমিউনাইজেশ্যনটো আমি বন্ধ কৰি ৰাখিছোঁ। আৰু নেক্সট কথাটো এইটোৱে হ'ল, যদি আমাৰ যদি এই দাবীটো মানি লোৱা নলয় মানে, আমি এই বস্তুটো আমি আৰু ৰেগুলাৰে কৰি থাকিম আৰু যেতিয়ালৈকে আমাৰ মানি লোৱা নহয়। ঠিক আছে, এইটো এই যে আপোনাৰ 25 ফেব্ৰুৱাৰী 2025 আমি গৈছিলোঁ আপোনাৰ গুৱাহাটীত গৈ পেলাই আমি ছ'চিয়েলত গৈ পেলাই এইটো অলৰেডি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ, কিন্তু সিহঁতৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়া পজিটিভ ৰিপ্লাই এটা পোৱা নাই এতিয়ালৈকে। ইয়াতে আপোনাৰ গোটেই অল মেডিকেল, টেকনিকেল, পেৰামেডিকেল, মানে এতিয়া আপোনাৰ ডক্টৰো আছে, ANM আছে, GNM আছে, এভৰিৱান, মানে ফাৰ্মাচিষ্ট আছে, লেব টেকনিচিয়ান আছে, ABPM আছে, চবেই আছে। এনেকুৱা নহয় যে কোনোবা এটা মানে নিৰ্দিষ্ট কিহে ৱাৰ্কটো কৰি আছে, এনেকুৱা নহয়। আমি অল আছামত যিমান আপোনাৰ NHM এমপ্লয় আছে, ইচ এণ্ড এভৰি মানে কিহৰ লেভেলৰ পৰা, এতিয়া ABPMৰ পৰা ষ্টাৰ্ট কৰি পেলাই ANMৰ পৰা ষ্টাৰ্ট কৰি GNM হওক, মেডিকেলেই হওক, পেৰামেডিকেল হওক, চবেই এইটো দাবীটো মানে কি কৰি আছে, এনেকুৱা কি নহয়। गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां। क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो। 2025-26 सोलोंथाइ बोसोरनि थाखाय 6 थाखोनिफ्राय 9 थाखोसिम आरो HS फार्स्ट इयार आरो HS सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो। क'क्राझार शहरजों नांजाबनाय साहा फारसे साखाथि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव बड' मिडियामनि 6 थाखोनिफ्राय 9 थाखोसिम साइन्स, आर्ट्स, कमार्स स्ट्रिमाव, बड' आरो इंलिश मिडियामाव HS फार्स्ट इयार आरो HS सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं। रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसे गोबां उफ्रा सोलोंथायनि खाबुफोर, जेरै डेली फ्री JEE आरो नीट क्लास, JEE नीट आरो कम्पिटिटिभ एग्जामनि थाखाय फ्री मक टेस्ट, इंलिश स्पीकिंग क्लास, डेली GK क्लास, कैरियर गाइडेंस, लाइब्रेरी फेसिलिटीज, पार्सनेल एटेंशन। हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थाग्रा हस्टेल बायदि बायदि सोलोंथाय खाबुफोरजों गुनगोनां सोलोंथायखौ बे बड'लेण्ड स्टार एकाडेमियाव मोननो हागोन। बेनि अनगायैबो मेट्रिक आनजादाव 85% एबा बेनि बांसिन नम्बर मोननाय फरायसाफोरनो बेसेन लायालासे मुं थिसनथाय होगोन आरो बिपिएल नखरनि फरायसाफोरनो मुं थिसननायाव 20% रेहाय होनाय जागोन। अब्ला मानोथो गोबाव खालामनो, नोंथाङाबो गुनगोनां गोजौ सोलोंथाय लानो थाखाय क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिनै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बराव फोनांजाब खालाम। मबाइल नम्बर 7638008149, 6003494371 आरो 6000034997।